হেল্ল' বন্ধুসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে যিসকলৰ HSLC এডমিট কাৰ্ড অথবা চাৰ্টিফিকেট অথবা মাৰ্কশ্বিট হেৰাই গৈছে। আপোনালোকে নিজেই নিজৰ মোবাইলত আপোনালোকৰ চাৰ্টিফিকেট অথবা এডমিট অথবা মাৰ্কশ্বিট এপ্লাই কৰিব পাৰিব। কাৰণ আপোনালোকে ক্ৰমত গৈ সেৱা অনলাইন বুলি টাইপিং কৰিব আৰু এনেকুৱা এটা পেজ খোল খাব। প্ৰথমে যেটো দিয়া আছে সেৱাৰ অফিচিয়েল ৱেবছাইট, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত অকণমান স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব লাষ্টৰ ফালে সেৱা অনলাইন সাৰ্ভিস দিয়া আছে। সেৱা অনলাইন সাৰ্ভিস ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন এটা পেজ খোল খাব। আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব তিনিটা অপশ্যন। প্ৰথমতে যে কাৰেকশ্যন অফ চাৰ্টিফিকেট, যিসকলে কাৰেকশ্যন কৰিবলগীয়া আছে তেওঁলোকে ইয়াতে ক্লিক কৰিব পাৰিব। আৰু যিসকলৰ চাৰ্টিফিকেট হেৰাই গৈছে অথবা এডমিট কাৰ্ড হেৰাই গৈছে তেওঁলোকৰ কাৰণে ডুপ্লিকেট চাৰ্টিফিকেটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, এইবিলাক আপোনালোকে পঢ়ি চাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে চাই আছে এপ্লাই ফৰ ডুপ্লিকেট, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দিয়া আছে চাওক ই ফৰ্ম ফৰ অবটেইনিং ডুপ্লিকেট অফ ডকুমেণ্টছ। তলত দিয়া আছে ডুপ্লিকেট কপি ৰিকুৱাৰ্ড ফৰ। ইয়াতে কোনটো চাৰ্টিফিকেটৰ কাৰণে কিমান টকা লাগিব ইয়াত দিয়া আছে চাওক। ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কাৰণে 200 টকা, এডমিট কাৰ্ডৰ কাৰণে 200 টকা, মাৰ্কশ্বিটৰ কাৰণে 400, বাৰ্থ চাৰ্টিফিকেটৰ 550 ৰুপিজ। ইয়াত চাৰ্টিফিকেট ৱাইজ পইচাটো বেলেগ বেলেগকৈ দিয়া আছে। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত নেম অফ দ্য কেণ্ডিডেট, প্ৰথমতে আপোনালোকে কেণ্ডিডেটৰ নামটো লিখি দিব। তাৰপিছত ডেট অফ বাৰ্থটো দি দিব। ফাদাৰ্ছ নামটো বহাই দিব, মাদাৰ্ছ নামটো বহাই দিব, ৰেজিষ্ট্ৰেশ্যনটো বহাই দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াৰ অফ এক্সামিনেশ্যন, ৰোল নম্বৰটো বহাই দিব। প্ৰথমতে ৰোল বহাই দিব, তাৰপিছত 9 নম্বৰত নামটো বহাই দিব। নেম অফ এক্সামিনেশ্যন ইয়াত অট'মেটিক দি আছে যে HSLC। যিসকলে হাই মাদ্ৰাছাৰ পৰা এক্সামিনেশ্যন দিয়ে তেওঁলোকে এইটো চিলেক্ট কৰি ল'ব। আৰু যিসকলে হাইস্কুলৰ পৰা দি আছে এক্সামিনেশ্যন দিছে তেওঁলোকে HSLCটো চিলেক্ট কৰি দিব। তাৰপিছত স্কুল ডাউন কৰাৰ পিছত নেম অফ ষ্টাডিত, কোনটো স্কুলৰ পৰা পাছ কৰিছে সেইটো লিখি দিব। তাৰপিছত কোনটো ডিষ্ট্ৰিক্টৰ পৰা এক্সামিনেশ্যন দিছে সেইটো চিলেক্ট কৰি দিব। 13 নম্বৰত দিয়া আছে আপলোড স্কেন কপি। ইয়াতে আছে আপলোড পুলিচ FIR অৰ টৰ্ন কপি অফ দ্য ডকুমেণ্ট। আপোনালোকৰ যদি চাৰ্টিফিকেট বা কোনো এডমিট কাৰ্ড হেৰাই গৈছে তেতিয়াহ'লে আপোনালোকৰ এখন পুলিচ FIR লাগিব অথবা পুলিচ ৰিপৰ্ট লাগিব। তাৰপিছত 14 নম্বৰত দিয়া আছে মোবাইল নম্বৰ। মোবাইল নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত তলত দেখা পাই আছে প্ৰথমত আছে কালেক্ট ফ্ৰম সেৱা অফিচ, বামুণী মৈদাম, গুৱাহাটী, আছাম। যদি আপোনালোকে চাৰ্টিফিকেটটো ডাইৰেক্ট অফিচৰ পৰা কালেক্ট কৰিব খোজে তেনেহ'লে ওপৰতো চিলেক্ট কৰি ল'ব। আৰু যদি পোষ্ট অফিচৰ দ্বাৰা পাব খোজে তেনেহ'লে তলৰ অপশ্যনটো ক্লিক কৰি দিব। যদি পোষ্টেলৰ যোগেদি আপোনালোকে পাব খোজে তেনেহ'লে আপোনালোকৰ পোষ্টেল এড্ৰেছটো ইয়াত ধুনীয়াকৈ বহাই দিব। বহাই দিয়াৰ পিছত লাষ্টতে কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰ অপশ্যন দিয়া আছে। কণ্টেক্ট নম্বৰত আপোনালোকৰ নাম্বাৰটো বহাই দিব। ইয়াত দিয়া আছে ইয়াৰ ডুপ্লিকেট ডকুমেণ্টছ উইল বি চেণ্ড ভায়া ইণ্ডিয়া পোষ্ট, ৰেজিষ্টাৰ্ড পোষ্ট অনলি টু দ্য এবভ এড্ৰেছ এজ মেনশ্যন বাই ইউ। সেৱা উইল নট বি ৰেছপন্সিবল ইফ এনি ডকুমেণ্টছ ইজ নট ডেলিভাৰ্ড টু দ্য এবভ পোষ্টেল এড্ৰেছ এজ প্ৰভাইড বাই ইউ। যদি আপোনালোকৰ কোনো ভুল হয় পোষ্টেল এড্ৰেছ দিয়াত তেতিয়াহ'লে ইয়াৰ কাৰণে সেৱাই দায়ী নহয়। এইখিনি কৰাৰ পিছত আপোনাৰ লাষ্টত প্ৰচিড টু পে'মেণ্টত গৈ পে'মেণ্টখিনি কৰি দিব। এনেকৈ আপোনালোকে আপোনালোকৰ নতুন এটা চাৰ্টিফিকেট পাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈকে এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে দি থাকিব পাৰোঁ। ধন্যবাদ।